টিকট 100 200 টকা গৈছে আগত 100 300 টকা গ'ল পুৰা আহি পেলাই স্পট জেগা পাই গ'লো এইটো চক আপোনালোকৰ বস্তু এটা নাজাৰা চক এয়া চক ৱাও জাষ্ট ৱাও জয় কাকৈ হুঁচৰি দল এতিয়া আমি গোটেই পাটনা কোপাক লগ পাইছোঁ কাকৈ হুঁচৰি সকলোকে দেখাই দিছোঁ এয়া তপনা আছে দেখাই এইকেইটা আছে এই কোপাক এতিয়াহে লগ পাইছোঁ জুম কৰিছোঁ সকলোকে দেখা এয়া আছে সকলো আৰু এতিয়াও গোটেই কোপা নাই এতিয়াও গোটেই কোপা নাই আৰু কেইটামান সেই গোটেই গ্ৰুপটো হ'লে আপোনালোকক মই দেখাম ভালকৈ থাকোঁতে বস্তু এটা দেখা পালোঁ কিন্তু এই বস্তুটো দেখি যথেষ্ট বেয়া লাগিলে আৰু তেওঁলোক কাকচাঙৰ যিসকলৰ দায়িত্বত আছে তেওঁলোকক মই অনুৰোধ জনাওঁ সকলোৱে যাতে কথাটো দায়িত্ব সহকাৰে লয় আপোনালোকক দেখাই দিছোঁ এইটো পূৰা পৰ্ক মজা বনাইছে কালাৰে কয় আৰু বৰ সুন্দৰ বনাইছে পাই গ'লে মেইন জলপ্ৰপাতটো এতিয়া আপোনালোকক দেখাম আপোনালোকে চব ভিউটো ইয়াৰ ৰাইচ মজাই খানা খাই আছোঁ এইফালে ব্ৰইলাৰ এইফালে গাহৰি গোটেই আমি এনেকৈ ৰাউণ্ড হৈ পেলাই প্ৰকৃতিৰ মাজত খানাটো খাই আছোঁ বঢ়িয়া লাগিছে নমস্কাৰ বন্ধু বান্ধৱীসকল জীৱন বাতৰ কাহিনী নতুন এটা ভ্লগ লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আজি ভ্লগটো ডাইৰেক্ট স্পটতে আৰম্ভ কৰিছোঁ আজি আমাৰ কাকৈ হুঁচৰি দলৰ এটা শেষৰটো খানা আজি খানা পূৰা ডবল হ'ব আৰু সকলোখিনি আমি আহিছোঁ আৰু আপোনালোকক পূৰা পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম আমাৰ লগত কোন কোন আহিছে মই দেখাই দিছোঁ আমাৰ এয়া তামুলী আছে তাৰপিছত আমাৰ বছ আছে বছ এই আমাৰ বিহু যি পৰিচালনা কৰিছিলে তেওঁ আছে আজি খানা ডবল হ'ব অঁ এইটো আমাৰ এটা ভাইৰেল ডাইলগ হৈ পৰিছিলে এই গোটেইকেইটা আছে আমাৰ দেই তাৰপিছত এই আগত পূৰা খানা হৈ আছে আৰু এয়া পূৰা একদম মজা নাজাৰা আমি উপভোগ কৰি আছোঁ আৰু সকলোখিনি পৰিৱেশ আপোনালোকক দেখাম আৰু মই ভিডিঅ'টো ইণ্ট্ৰ'টো আপোনাৰ ইয়াত বনালোঁ কিন্তু আমি ভিডিঅ' মই অহা পাই বনাই আছোঁ সকলোখিনি মই এতিয়া ভৰাই দিম আপোনালোকে চাব আৰু শেষলৈকে চাই থাকিব ভিডিঅ'টো চাই ভাল পাব তো ৰাইজ আহি আমি খুমটাই পালোহি খুমটাইত খন্তেক সময় ৰ'লোঁ আৰু এই দুখন মেজিক লৈ পেলাই আমি কাকচাঙলৈ বুলি গোটেই কাকৈ হুঁচৰি দল ৰাওনা হ'লোঁ আৰু এই ভিডিঅ'টোতে মই আপোনালোকক যাত্ৰাটো দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া ব'লো আপোনালোকে গোটেই যাত্ৰাটো উপভোগ কৰক আৰু ভিডিঅ'টো আগলৈ চাই থাকক পূৰা টিকেট কাটি ল'লোঁ গেট পাছ ইয়াত এখন আমাৰ ইয়াত দূৰ আছে আমাৰ এখন গাড়ী এখন গাড়ী চ' এতিয়া সোমাই যাওঁ আমাৰ ভিতৰলৈ সকলোখিনি আপোনালোকক দেখাম চাই থাকিব এই দুটা টিকট 100 200 টকা গৈছে আগত 100 300 টকা গ'ল আমি কাকচাং সোমাই গ'লোঁ ইয়াত দেখিছে পূৰা পাহাৰ পৰ্বতে আৱৰা মই গাড়ীত কোন কোন আহিছে দেখাই দিছোঁ লাকি আছে জ্যোতিষ্ণা আছে এইফালে তামুলী আছে আগফালে আছে আমাৰ কনভাইতা এইফালে চাই দিব লাগে অঁ গোলাইখন আছে আমাৰ কোনখন অঁ ট্ৰেক্টৰ এইফালে আছে ৰাণী আছে পূজাবাই আছে আমাৰ হিমাদিম আছে তাৰপিছত এইফালে বেকত থৌ আছে আমাৰ ড্ৰামাৰ আহিছে ড্ৰামাৰ গামলা চামলা লৈ আহিছে সেয়াই আৰু পূৰা এই পাইছে চক পূৰা নাজাৰা সকলোখিনি দেখাই থাকিম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো পূৰা ৱাটাৰ ক্ৰচিং এইখন এখন
আমি পূৰা আহি পেলাই স্পট জেগা পাই গ'লোহি এইটো চাওক আপোনালোকৰ বস্তু নাজাৰা চাওক এয়া চাওক অ' ৱাও জাষ্ট ৱাও সেইফালে চাওক আমি খানাটো সেইডোখৰত খাম এয়া মেজিক দুখন আমাৰ লাগি আছে সেই তাত পূৰা কটা বচা হৈ আছে ইয়াত খাম আৰু এইফালে চাওক কি ধুনীয়া পৰিৱেশ এই ধুনীয়া পৰিৱেশৰ মাজতে আজি আমি খানাটো খাম আপোনালোকক সকলোখিনি মই দেখাম চাই থাকিব এয়া চাওক কি ধুনীয়া পৰিৱেশ ৱাও গাইছ এয়া দেখিছে এখন আচলতে চাগে ধাবা আছিলে এইখন এতিয়া এখন ছিজনত চাগে খোলে আৰু কিন্তু বৰ্তমান এখন এতিয়া বন্ধ এইখন তেনেকৈ আৰু টুৰিষ্ট আহিব পাৰে ধুনীয়াকৈ এইফালে বাকীকেইখনৰ অকণমান অৱস্থাটো বেয়া এখন মজা চ' এয়া আমাৰ পাৰ্টি খোপা আহি আছে গোটেই খোপা এজনী ৰাণী এই খোপা আমাৰ বান্দৰীকেইজনী এয়া আৰু ভিউটো চাওক ভিউ আপোনালোকৰ পূৰা মই খানাৰ পূৰা ভিডিঅ'টো আপোনালোকক দেখাইছোঁ এয়া আমাৰ দাদা আছে এয়া আমাৰ ওচৰৰ গাঁৱৰে এয়া পূৰা মাংস বনি আছে এইটো দাদা ব্ৰইলাৰ বনি আছে ন এইটো ব্ৰইলাৰ বনি আছে পূৰা মজাকৈ এইফালে ভাত বনি আছে এইফালে আৰু গাহৰি আছে অঁ গাহৰিটো ক'ত গ'ল অঁ গাহৰিটো পলিথিনত আছে অঁ আমাৰ এইকেইজনী বিহুৱতীকেইজনী আছে গোটেইকেইজনী এয়া দেই তেতিয়া আমি এতিয়া ফুৰিবলৈ যাম আপোনালোকক আৰু পৰিৱেশ দেখাম পূৰা নাজাৰা দেখাম সেইফালে যাম পূৰা সকলোখিনি আমাৰ খানাটো ইয়াতে আছে পূৰা বাঁহ তলত একদম ধুনীয়া ছাঁ সকলোখিনি দেখাই আছোঁ আপোনালোকে চাই থাকিব আৰু দেই এয়া পূৰা গাহৰি চাহৰি বাকী দিয়া হ'ল ইয়াত কিমান 6 কেজি আছে ন গাহৰি 7 কেজি ন 7 কেজি আছে আৰু এইফালে ব্ৰইলাৰ 6 কেজি বনি আছে মানুহ বাৰু 30টামানহে বৰ বিশেষ নহয় কিন্তু মানে পূৰা আমাৰ মানে ষ্টেজ প্ৰগ্ৰাম কিছুমান পইচা আছিলে সেই পইচাখিনি আজি আমি খানাটো খাইছোঁ এই চব পাহাৰটো চব কিমান ওখ সেয়া আৰু এয়া সকলোখিনি লাগি আছে আৰু পাইছে এখন নতুনকৈ খুলিছিলে এতিয়া কিন্তু ছিজন নহয় কাৰণে এতিয়া বন্ধ কৰি দিছে ছিজনত এখন খুলিব এখন আগতে আমি আহোঁতে যোৱাবাৰ পোৱা নাছিলোঁ আৰু এইফালে সকলোখিনি আহি আছে হিমাদিহিম আছে আমাৰ পূজাবাই আছে গোটেই সোপা আহি আছে ব'লক মেইন আমি জলপ্ৰপাতটোলৈ গৈ আছোঁ এতিয়া আগতে বাৰু আহিছোঁ বাৰু কিন্তু আপোনালোকক যিসকলে আজিলৈকে অহা নাই মোৰ ভিডিঅ'ৰ যোগেদি সকলোখিনি আপোনালোকে চাবলৈ পাব শেষলৈকে ভিডিঅ'টো চাই থাকিব এতিয়া মেইন জলপ্ৰপাতটোলৈ গৈ আছোঁ সকলোখিনি ভিডিঅ'টো চাই থাকিব লাইক কমেণ্টটো কৰিবই আৰু দেই 3 নম্বৰমান ৱাটাৰ ক্ৰচিং পাইছোঁ এতিয়া পূৰা মজাকৈ চেণ্ডেল এডাল খুলি লয় চেণ্ডেল খুলি লওক এয়া গৈ আছোঁ এইটো 3 নম্বৰটো মান আমাৰ ৱাটাৰ ক্ৰচিং হ'ব পূৰা সুত আছে দেই পূৰা সুত আছে পূৰা গৈ আছোঁ আমি হাই কৰি দিবা এইফালে এইটো চাওক বস্তু চাওক পানী গোটেই সোপা গৈ আছোঁ আমি চব কাকৈ হুঁচৰি দল দেই জয় কাকৈ হুঁচৰি দল গোটেইকেইজনী আহি আছে ব'লক আকৌ এনেকৈ ৱাটাৰ ক্ৰচিং পালে আপোনালোকক দেখাই গৈ থাকিম মইতো ৱাটাৰ ক্ৰচিং আপোনালোকক দেখাবলৈ লৈছোঁ এইটো চব এইটো এতিয়া আমি গোটেই পাটনা খোপাক লগ পাইছোঁ আমি কাকৈ ওচৰতে সকলোকে দেখাই দিছোঁ এয়া তপনা আছে দেখাই এইকেইটা আছে গোটেই খোপাক এতিয়াহে লগ পাইছোঁ জুম কৰিছোঁ সকলোকে দেখা এয়া আছে সকলো এতিয়াও গোটেই খোপা নাই এতিয়াও গোটেই খোপা নাই আৰু কেইটামান সেইফালে আছে কেইটামান এইফালে আছে গোটেই कौन है ये लोग कहाँ से आते हैं গোটেই গ্ৰুপটো হ'লে আপোনালোকক মই দেখাম ভালকৈ
তো ব'লক এতিয়া আগলৈ যাম আৰু দেখাইছে এইফালে স্কাই ৱাক আছে আপোনাৰ এইফালে 300 মিটাৰ আছে ব'লক আগলৈ দেখাই আছোঁ বই চলো ব'লা চলো ৰাইজ আমি আহি শেষৰটো ৱাটাৰ ক্ৰচিং পালোহি এইটো ৱাটাৰ ক্ৰচিঙৰ পিছত আমি ডাইৰেক্ট মেইন ৱাটাৰফলটো পামগৈ আৰু এইটো ৰাস্তাটো এইটো দুটা ৰাস্তা আছে এটা এইফালেদি গ'লে মানে অকণমান যাব লাগিব আৰু এইফালেদি গ'লে ডাইৰেক্ট ওপৰেদি গৈ পেলাই ডাইৰেক্ট ৱাটাৰফলটোত পৰেগৈ আৰু আমি দুটা ৰাস্তাই দেখাম এতিয়া প্ৰথমতে আমি এইটো ৰাস্তাইদি দেখাম ব'লক এতিয়া আমি এইটো ৰাস্তাইদি থাকোঁতে বস্তু এটা দেখা পালোঁ কিন্তু বস্তু দেখি যথেষ্ট বেয়া লাগিলে আৰু তেওঁলোক কাকচাঙৰ যিসকলৰ দায়িত্বত আছে তেওঁলোকক মই অনুৰোধ জনাম এই যিসকল এনেকুৱা য'ত ফাট মেলিছে তেওঁলোকে যাতে অতি সোনকালে এইটো নিৰ্মাণ কৰে নহ'লে পৰ্যটকসকল কোনোবাখিনিত হয়তো বিপদত পৰিব পাৰে সেয়েহে তেওঁলোকলৈ মইতো অনুৰোধ থাকিলে সকলোৱে যাতে কথাটো দায়িত্ব সহকাৰে লয় পাই গ'লে সেই মেইন জলপ্ৰপাতটো এতিয়া আপোনালোকক দেখাম আপোনালোকে চব ভিউটো ইয়াৰ গাইছ আমি আহিলোঁ এতিয়া খানাৰ জেগা পামগৈ আৰু তাত গৈ পেলাই পূৰা খাব লাগিব আৰু এইটো লাষ্টটো ৱাটাৰ ক্ৰচিং তাৰপিছত আমাৰ গাড়ী আছে কাষতে এইডোখৰতে খানা এই ওপৰেদি যাওঁ খানা চানা বনাই থকা হৈছে পাৰি আছে তো চক এইডোখৰ বৰ ধুনীয়া লাগিছে পৰিৱেশটো সেইকাৰণে আপোনালোকক দেখালোঁ সেইটো পূৰা এফালে পানী বৈ আহিছে তো শেষৰটো এইটো আচলতে প্ৰথম ৱাটাৰ ক্ৰচিং হয় এফালৰ পৰা আহিলেতো লাষ্টৰ ৱাটাৰ ক্ৰচিং হয় চ' গৈ আছোঁ এতিয়া খানা চানা খামগৈ খানা চানা চাগে বনাই হ'ল আমাক খবৰ দিছে সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক ৰাইজ পূৰা ইয়াত নদীতে মজাকৈ গা চা ধুলোঁ এইফালে এতিয়া খানা হৈ গ'ল খানা এতিয়া খামগৈ নাই ঠিকে নাই ওলোৱা নাই তাৰপিছত সেই নদীৰ পৰা গা চা ধোৱা হৈ গ'ল পূৰা টিপটপকৈ গা চা ধুলোঁ এতিয়া খানা হ'ল খানা খামগৈ ব'লক এতিয়া খানা আপোনালোকক পৰিৱেশটো মই দেখাওঁ গা চা ধুলোঁ এতিয়া এইকেইটা প্ৰথম বেজ বহিছে আমাৰ পুতাই ভাই আছে এইকেইটা খাবলৈ বহিছে গোটেইকেইটা কাকৈ ওচৰত অলপ বিহুৱা এইয়া এইফালে সেইটো কি আছিলে এইটো পূৰা এইটো গাহৰি আছিলে আপোনালোকক দেখাই দিছোঁ এইটো পূৰা পৰ্ক দেই পৰ্ক মজা বনাইছে কালাৰে কয় আৰু বৰ সুন্দৰ বনাইছে তাৰপাছত এইফালে ভাত দাইল চাইল নাই আমাৰ আৰু এইটো চিকেনটো কালাৰে কয় বৰ সুন্দৰ বনাইছে তাৰপিছত এইফালে আছে আমাৰ ছিংগাৰ দুজন দেই এই দুজন ছিংগাৰ দুজন দুখন তপন দা দুজনে কেনেকুৱা লাগিলে মজা লাগিল ন আজি ৱেডাৰটো প্ৰথমতে ভয় খাই গৈছিল কিন্তু ভাল লাগিলে সেয়া খাই কৰি ল'ম সকলোখিনি দেখাম আপোনালোকে চাই থাকিব ৰাইচ মজাকৈ খানা খাই আছোঁ এইফালে ব্ৰইলাৰ এইফালে গাহৰি গোটেই আমি এনেকৈ ৰাউণ্ড হৈ পেলাই প্ৰকৃতিৰ মাজত খানাটো খাই আছোঁ বঢ়িয়া লাগিছে পানী দিবা দেই আহি
পেলাই ঘৰ পালোহি এতিয়া লগৰ ঘৰত আছোঁ আৰু ইয়াতে মানে বাচন বৰ্তনখিনি নমালোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব সেইদৰে মাজে মাজে ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই থাকিম আৰু যিহেতু নতুন ইউটিউবাৰ সকলোৱে জানেই ভালকৈ কণ্টেণ্টো বিচাৰি নাপাওঁ আজি যিহেতু এটা ভাল কণ্টেণ্ট এটা পাইছিলোঁ সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো বনাই দেখালোঁ চ' কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ মই বিদায় লৈছোঁ ধন্যবাদ